আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম। আজি ৰেচিপি শীতৰ আকৰ্ষণ সতেজ মূলাৰ পৰঠা। এটা মূলা ভালদৰে ধুই পৰিষ্কাৰ কৰি বাকলি গুচাই ললোঁ। এখন পিহনাৰ সহায়ত মূলাখিনি পিহি পেলালোঁ। হাতেৰে চেপি মূলাৰ পানীখিনি উলিয়াই পেলালোঁ। পানীখিনি পিছত আপুনি আটা মাৰোতে বা দাইলৰ লগতো ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মূলাখিনি অন্য এটা পাত্ৰলৈ ঢালি ললোঁ। ইয়াতে এতিয়া 2 চামুচ বেচন মিহলাই দিম। বেচন মিহলালে মূলাৰ পৰঠাখন বেলুতে ফাটি নাযায়। মূলাৰ পৰা পানীও যথেষ্ট ওলাই সেইবাবে 2 চামুচ বেচন দি ললোঁ। তাতে জিৰা, ধনিয়া আৰু জলকীয়া গুড়ি দিলোঁ। এটা কটা জলকীয়াও দি দিলোঁ। সকলোখিনি ভালদৰে চামুচৰ সহায়েৰে মিলাই ললোঁ। এতিয়া আটাৰ লাডু এটাত অলপ আটা গুড়ি ছটিয়াই গোলকৈ বেলি ললোঁ। এতিয়া এই মুহূৰ্তত আপুনি নিমখ দি দিব বেলি থোৱা আটা লাডুটোৰ ওপৰত আৰু তাতে পিহি থোৱা মূলাখিনিও দি ভালদৰে বন্ধ কৰি পেলাব লাডুটো আৰু অতিৰিক্ত ভাগকণ এনেদৰে ছিঙি পেলাব। আকৌ শুকান আটা গুড়ি মিহলাই হালকা হাতেৰে পৰঠাখন গোলকৈ বেলি পেলাব। সব পৰঠাখন বেলা হৈ গ'ল। এতিয়া গৰম তাৱাত সেকি দুইফালে তেল লগাই দিম। মধ্যমীয়া জুইত পৰঠাখন ভালদৰে সেকিব যাতে পৰঠাখনৰ মাজ ভাগলৈকে মচমচীয়া হৈ পৰে। সব গোটেইখন পৰঠা ৰেডি হৈ গ'ল। এতিয়া সতেজ মূলাৰ পৰঠা মাখন, জলকীয়া আচাৰ, দৈ বা একাপ গৰম চাহৰ লগত পৰিৱেশন কৰি উপভোগ কৰক। সকলোকে ধন্যবাদ। বাই বাই।